বিদ্যালয়ত এই বছৰৰ ছাত্ৰ সংসদ নিৰ্বাচন আজি অনুষ্ঠিত কৰা হৈছে। এই নিৰ্বাচনত মই সাধাৰণ সম্পাদকৰ পদটোত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। মোক তোমালোকে বিদ্যালয়ৰ চিহ্নত ভোট দি মোক জয়যুক্ত কৰিবা বুলি আশা কৰিলোঁ। তোমালোকে জানা যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ সংসদৰ নিৰ্বাচন আজি অনুষ্ঠিত কৰা হৈছে আৰু এই নিৰ্বাচনত মই পুথিভঁৰালীৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। যদি মই এই পদত জয়ী হওঁ তেন্তে মই পুথিভঁৰালৰ কাম কাজসমূহ গুৰুত্ব সহকাৰে কৰি যাম। যদি মোক উপযুক্ত বুলি ভাবা তেন্তে আলমাৰীৰ চিহ্নত ভোট দি মোক জয়যুক্ত কৰিবা বুলি মই আশা কৰিছোঁ। মৰমৰ বন্ধু-বান্ধৱীসকল আৰু মোৰ সৰু তোমালোকে ইতিমধ্যে জানিছা যে আমাৰ বিদ্যালয়ত ছাত্ৰ মিলি এখন ইলেকশ্যন পাতিছোঁ। তোমালোকে মই পুথিভঁৰালৰ সম্পাদকৰ হিচাপে কৰা হৈছে। মই ইয়াত সংস্কৃতি বিষয়াৰ পদটো বাছি লৈছোঁ। তোমালোকে যদি মোক ইয়াৰ বাবে বুলি ভাবা তেতিয়াহ'লে তোমালোকে বাঁহীৰ চিহ্নত ভোট দি মোক জয়যুক্ত কৰিবা। যদি মই জয়যুক্ত হওঁ আমাৰ বিদ্যালয়ৰ সাংস্কৃতিক বিভাগটো ছাৰ বাইদেউসকলৰ লগত সহযোগিতা কৰি বিভিন্ন অনুষ্ঠানত নাচ গান কৰিম বুলি আশা ৰাখিছোঁ। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ভাই ভণ্টীসকল, বন্ধু বান্ধৱীসকল, তোমালোকে ইতিমধ্যে জানিছা যে আমাৰ স্কুলত ছাত্ৰ সংসদ গঠন কৰা হৈছে। এই ছাত্ৰ সংসদ গঠন কৰাত মই খেল মন্ত্ৰী পদত উঠিবলৈ লৈছোঁ। তোমালোকে যদি মোক যোগ্য বুলি ভাবা তেতিয়া বেটৰ চিহ্নত দি মোক জয়যুক্ত কৰিবা। যদি মই এই পদত স্থান পাওঁ তেতিয়া মই তোমালোকে খেল ধেমালি নেখেলা বহুতো নতুন নতুন খেল খেলাবৰ বাবে লগত আলোচনা কৰিম আৰু বিভিন্ন দিৱসবোৰত আমি কুইজ স্মৃতি পৰীক্ষা তৰ্ক প্ৰতিযোগিতা আদি পালন কৰিবলৈ ছাৰহঁতক অনুগ্ৰহ কৰিম। ইয়াকে কৈ মই মোৰ মৰমৰ দাদা বাইদেউ, বন্ধু বান্ধৱী, ভাইটি ভণ্টীসকল, তোমালোকে জানিছা যে আমাৰ বিদ্যালয়ত আজি ছাত্ৰ সংসদ অনুষ্ঠিত কৰা হৈছে। সেয়েহে মই সাহিত্য সম্পাদিকা পদৰ বাবে প্ৰাৰ্থিত্ব কৰিছোঁ। যদি মোক তোমালোকে যোগ্য বুলি ভাবা তেন্তে কলম চিহ্নত ভোট দি মোক জয়যুক্ত কৰিব বুলি আশা কৰিলোঁ। যদি মই সাহিত্য সম্পাদক জয় হওঁ তেতিয়া মই মোৰ নিজৰ কৰ্তব্যসমূহ পালন কৰি যাম আৰু ছাৰ বাইদেউসকলক সহায় কৰি দিম। ৰ'বা অলপ ৰৈ দিয়া।
এইটো মই ভুলতে ৰাখি দিওঁতে আপোনাৰ উপৱাসত লাগিব